ই-কেৱাইচি সম্পন্ন কৰিব হ'লে তেওঁলোকে ওচৰৰ অৰুণোদয় কেন্দ্ৰত বা CSC চেণ্টাৰত গৈ বা আমাৰ জিলা কৃষি বিষয়া কাৰ্যালয়ত PFC চেণ্টাৰ বহোৱা হৈছে বা আন কোনো PFC চেণ্টাৰত গৈ তেওঁলোকে ই-কেৱাইচি সম্পন্ন কৰিব পাৰিব। ই-কেৱাইচি সম্পন্ন কৰিব হ'লে তেওঁলোকে নিজৰ আধাৰ কাৰ্ডখন লৈ যাব লাগিব আৰু লগতে নিজৰ মোবাইলটো লৈ যাব লাগিব। যদি তেওঁলোকৰ মোবাইল নম্বৰ নাই তেওঁলোকে বায়োমেট্ৰিক দি পিনি তেওঁলোকে অৰুণোদয় কেন্দ্ৰত বা PFC চেণ্টাৰত তেওঁলোকে নিজৰ ই-কেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব। ইয়াত এটা প্ৰব্লেম এটা হৈ আছে যে যিসকল কৃষকে আধাৰ ছেটিং কৰিলে তাৰপিছত ই-কেৱাইচি কৰিব গ'লে তেওঁলোকে ৰেকৰ্ড নট ফাউণ্ড দেখাই থাকে। এতিয়া ৰেকৰ্ড নট ফাউণ্ডটো কিয় দেখাই থাকে, ইয়াৰ কাৰণ কেইটামান হ'ব পাৰে। তাৰে মই প্ৰথম কাৰণটো কৈছোঁ, যদি তেওঁলোকৰ বেংকৰ একাউণ্টত আধাৰ লিংক নাই, যিসকল কৃষকে যি বেংক একাউণ্টত তেওঁলোকে পইচা লাভ কৰি আছে সেই একাউণ্টত যদি আধাৰ লিংক নাথাকে তেওঁলোকে সেই ই-কেৱাইচি সম্পূৰ্ণ কৰিব নোৱাৰিব। সেইকাৰণে কৃষকসকলে পোনপ্ৰথমতে তেওঁলোকৰ নিজৰ যি বেংক একাউণ্টত পইচা লাভ কৰে সেই একাউণ্টত আধাৰ লিংক আছে নাই তেওঁলোকে জানিব লাগিব। যদি নাই তেওঁলোকে নিজৰ ব্ৰাঞ্চত গৈ পিনি তেওঁলোকে আধাৰ লিংক কৰাই ল'ব লাগিব। আধাৰ লিংক কৰাৰ পাছতে তেওঁলোকে আমাৰ PFC চেণ্টাৰত বা অৰুণোদয় কেন্দ্ৰত গৈ পিনি তেওঁলোকে ই-কেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব। আৰু আমাৰ যিহেতু ইয়াৰ কাৰণে সীমা বান্ধি দিছে 31 জুলাই লাষ্ট ডেট, সেইকাৰণে অতি শীঘ্ৰে কৃষকসকলে নিজৰ আধাৰ ছেটিং আৰু ই-কেৱাইচি 31 জুলাইৰ ভিতৰত যাতে সম্পন্ন কৰে, তাৰ বাবে আমাৰ জিলা কৃষি কাৰ্যালয়ৰ পৰা আমাৰ কৃষকসকলে অনুৰোধ জনালোঁ যে তেওঁলোকে সোনকালে এই কাম সম্পূৰ্ণ কৰে। ধন্যবাদ।